হেল্ল' গাইজ পুনৰ এটা নতুন আপডেট লৈ মই আপোনালোকৰ ওচৰত পুনৰ উভতি আহিলোঁ। ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে BSc নাৰ্ছিঙৰ এডমিশ্যনৰ এপ্লাই। আৰু এই এক্সামটো হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ আণ্ডাৰত। যিসকল ষ্টুডেণ্টে এই এক্সামটো এপ্লাই কৰিম বুলি আহিছে তেওঁলোকে ইতিমধ্যে এপ্লাই কৰিব পাৰে, যিহেতু ইয়াৰ লিংক অলৰেডি খুলি গৈছে। মানে আজিৰ পৰা 23 এপ্ৰিল 2025 পৰা ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ এক্সাম ডেট হৈছে 22 জুন 2025। ইয়াৰ চেণ্টাৰসমূহ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ এইবোৰত আপোনাৰ চেণ্টাৰসমূহ আছে। আপোনালোকে যদি এপ্লাই কৰে সোনকালে এপ্লাইটো কৰি ল'ব পাৰে। আৰু এইটো এপ্লাই কৰিবৰ কাৰণে ইয়াৰ এজ লিমিটটো হৈছে আপোনাৰ 17 বছৰৰ পৰা 31 বছৰৰ ভিতৰত। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ হৈছে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ, মানে হাই ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব। আৰু আপোনাৰ ইংলিছ আপোনাৰ কোৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু 50 মাৰ্কছ মানে আপোনাৰ টোটেল পাৰ্চেণ্টেজ 50% হ'ব লাগিব। আৰু কাষ্ট ৱাইজ ইয়াৰ এপ্লিকেশ্যন ফিজসমূহ ভাগ কৰি দিয়া হৈছে, যেনেকৈ জেনেৰেলৰ 1500, ST, SC আৰু OBCৰ 1200 টকা, আৰু PWD কেটেগৰী ইয়াৰ ফ্ৰী আছে। আৰু ইয়াৰ লাষ্ট ডেট দিয়া আছে আপোনাৰ 22 মে 2025লৈকে। আৰু ইয়াৰ এডমিট ওলাব আপোনাৰ 2 জুনত, আৰু এণ্ট্ৰেঞ্চ আছে আপোনাৰ 22 জুনৰ 2025ত। আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব। আৰু যদি আমাৰ হয়তো এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আমাক কণ্টেক্ট কৰিব। আমাৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, আপোনালোকে ডাইৰেক্ট আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, আৰু এনেধৰণৰ জব আৰু এণ্ট্ৰেঞ্চৰ আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই গাইজ।